প্ৰথমতে মই আপোনালোকৰ মোৰ স্ক্ৰীনত এটা ভিডিঅ' লগাইছোঁ আপোনালোকে ভিডিঅ'টি ভালদৰে প্ৰত্যক্ষ কৰকচোন এয়া হৈছে এগৰাকী প্ৰসূতি কিছুদিনৰ আগতে তেওঁৰ দুটি যমজ সন্তান জন্ম দিছিল আৰু তাৰ পাছতে তেওঁৰ স্বাস্থ্য খুবেই অৱনতি ঘটিছিল আৰু তাৰ পাছতে তেওঁৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আচলতে মানুহ মৰণশীল মই মৃত্যুৰ কথাটো ক'বলৈ বিচৰা নাই কিন্তু বিশেষকৈ সেই প্ৰসূতিগৰাকীয়ে সেই মেডিকেলখনত অৰ্থাৎ হস্পিটেলখনত যিখনতে আছিলে উন্নত চিকিৎসা পাইছিল নে নাপাইছিল আৰু জল পটপটকৈ ওলাইছে যিটো চিকিৎসা সবাতকৈ আগত পাব লাগিছিল সেই চিকিৎসাটোৱে পোৱা নাই কাৰণ এজন ৰোগীৰ আটাইতকৈ ডাঙৰ ঔষধটোৱে হৈছে ডক্টৰৰ আৰু নাৰ্ছৰ ব্যৱহাৰ তাতোতকৈ আৰু ডাঙৰ ঔষধ আৰু নাই বুলি মই ভাবোঁ যিহেতু প্ৰসূতিগৰাকী অৰ্থাৎ মহিলাগৰাকীয়ে ভালদৰে উশাহটোৱেই ল'ব পৰা নাই তেওঁৰ শৰীৰটোকেই ভালদৰে আছেনে নাই ক'ব পৰা নাই তেনে অৱস্থাত কি কৰিছে এগৰাকী নাৰ্ছে আপোনালোকে আকৌ এবাৰ মন কৰকচোন তেওঁৰ কথাখিনি নাৰ্ছগৰাকীৰ কথাখিনি কিমান জোৰ জবৰদস্তি কৰি তেখেতক কামখিনি কৰোৱা হৈছে শুনিছেনে এনেকুৱা নাৰ্ছ আৰু ডক্টৰসকলৰ ওপৰত উচিত বিচাৰ হ'ব লাগে আৰু উচিত ধৰণে শাস্তি পাব লাগে আৰু যদিহে আপোনালোকে ভিডিঅ'টি ভাল পায় শেষলৈকে চাব আৰু লাইক কমেণ্ট কৰিব আৰু 10জনে পোৱাকৈ সুবিধা হোৱাকৈ আপোনালোকে শ্বেয়াৰো কৰি দিব আৰু এটা স্ক্ৰীনত লগাইছোঁ এইটো মন কৰকচোন এই ভিডিঅ'টি মই ভালদৰে নাজানো কিন্তু মই ফেচবুকতে পাইছিলোঁ পাই পেলাই মই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ আচলতে এওঁলোক আচলতে নাৰ্ছ হয়নে নহয় মোৰ সন্দেহ কাৰণ এগৰাকী নাৰ্ছৰ কেৱল নাৰ্ছ কৰাটোৱেই তেওঁৰ পেচা বা কিবা হিচাপে ল'লে নহ'ব তেওঁৰ সেইটো নিচাও হ'ব লাগিব যেতিয়া নিচা হিচাপে ল'ব তেতিয়া যিহেতু এগৰাকী ৰোগীয়ে সঁচাকৈয়ে যিখিনি পাবলগীয়া ঔষধ যিহেতু সেইটো এটা ডাঙৰ ঔষধ মানুহৰ ব্যৱহাৰৰ আচলতে যিটো পাব লাগে সেইটো এটা ডাঙৰ ঔষধ সেইখিনি যদি তেওঁ নিচা হিচাপে লয় তেতিয়া নিশ্চয় সকলো ৰোগীয়ে পোৱা যিখিনি পাব লাগে সেইখিনি চিকিৎসা পাব বুলি মই ভাবোঁ যেতিয়াই পেচা হিচাপে ল'ব তেতিয়া এনেকুৱাই ব্যৱহাৰ হ'ব যদিহে নিচা হিচাপে লয় তেতিয়া মই ভাবোঁ কাৰণ যেতিয়া এগৰাকী নাৰ্ছে মেডিকেল এখনত তেওঁৰ কৰ্মৰত অৱস্থাত থাকিব সেই সময়ত যিজন ৰোগীক তেওঁৰ যিদৰে ট্ৰিটমেণ্ট কৰিব লাগে বা তেওঁৰ যিখিনি কাম থাকে সেই কামখিনি যদিহে তেওঁ নিয়াৰিকৈ কৰিব পাৰিছে তেওঁ সন্তুষ্টি লভিব পাৰিব আৰু যদিহে নাই পৰা তেওঁ যদিহে নিচা হয় সেইটো তেওঁ যিহেতু সেই ৰোগীক যদিহে ভালদৰে উচ্চখা কৰিব নোৱাৰে তেতিয়া সেই নাৰ্ছগৰাকীয়ে ঘৰত গৈ বা ডক্টৰজনে ঘৰত গৈ উজাগৰে পাৰ কৰিব লাগিব কাৰণ সেইটো এটা তেওঁৰ নিচা হয় ৰোগীক উচ্চখা কৰাটো তেওঁৰ এটা পেচা হ'লে নহ'ব তেওঁ এটা নিচা হ'ব লাগিব প্ৰাইভেট যিবিলাক মেডিকেল থাকে সেইবিলাকত কিন্তু যেনেকুৱা ধৰণে বিচৰা যায় 100% নহ'লেও 90% হ'লেও সেই ব্যৱস্থাখিনি পোৱা যায় ব্যৱহাৰৰ পৰা আদি কৰি আপোনাৰ সা সুবিধাৰ আটাইখিনিয়ে কিন্তু গভৰ্ণমেণ্ট যিবিলাক হস্পিটেল সেই হস্পিটেলবিলাকত কিন্তু আমি যেনেধৰণে পাব লাগে 100 ভাগৰ আমি কিজানি তাৰ 50% আমি কিজানি সেয়াৰ পৰা আমি নেপাওঁ বুলি ভাবোঁ যিহেতু মই আজি কিছুদিনৰ আগতে এগৰাকী মোৰ খুৰীৰ ওচৰৰে হয় মই মোৰ ওচৰৰ প্ৰাথমিক চিকিৎসা যিখন আছে তালৈকে নিছিলোঁ খুৰীগৰাকী পুতুককৈ মানে বমি আৰু পায়খানা হৈছিল বমি এনেকুৱাকৈ হৈছিল মানে 15-20 মিনিটৰ মূৰে মূৰে তেখেতৰ বমি হৈছিল আৰু বমি কৰি কৰি মানে খুৰীগৰাকী কি হৈছিলে একেবাৰে দুৰ্বল হৈ পৰিছিল আমি দুগৰাকীয়ে লগ লাগি পেলাই ধৰি নিবলগীয়া অৱস্থা তাৰপিছতে ডক্টৰে চোৱাৰ পাছতে ক'লে এখেতক স্লাইন দিব লাগিব কিবা কিবি দিব লাগিব আমাক এখন প্ৰেছক্ৰিপশ্যন লিখি দিলে আমি ফাৰ্মাচিষ্টৰ পৰা গৈ পেলাই মেডিচিনখিনি আনিলোঁ অনাৰ পাছতে তেওঁক যিখিনি পুছ কৰিব লাগে তেওঁৰ দেহত যিহেতু স্লাইন লগাবলৈ দিছে কিবা কিবি দিছে ফাৰ্মাচীৰ পৰা আহি ফাৰ্মাচিষ্টখনৰ পৰা অহা আমাৰ প্ৰায় আধা ঘণ্টা ওপৰ হৈ গৈছে যে নাৰ্ছ এগৰাকীক মই বাৰে বাৰে কৈছোঁ যে বাইদেউ স্লাইনটো লগাবলৈ কৈছিলে আপোনালোকৰ আমি বস্তুখিনি ৰেডি কৰিলোঁ বাইদেউগৰাকী মানে প্ৰথমতে কোনো কথাই নুশুনিলে তাৰপিছতে খুৰীগৰাকী মানে যিহেতু 20 মিনিটৰ মূৰে মূৰে বমি হৈছিল আৰু বমি কৰিবলৈ আৰম্ভ কৰাত মই সুধিলোঁ এগৰাকী নাৰ্ছক সুধিলোঁ বাইদেউ বমি কৰিবলৈ লৈছে
কিবা ব্যৱস্থা আছে নেকি পেলাব কৰিব পৰাকৈ। তেতিয়া মোলৈ মানে এনেকুৱাকৈ চালে নহয়, তেওঁৰ যেন মই যেন এটা কিবা চিৰিয়াখানাৰ জন্তুহে, কিবা যেন মই একেবাৰে নক'বলগীয়া কিবা আচৰিত কথা এটাহে কৈ দিলোঁ, তেনেকুৱাকৈ মোলৈ চাইছে। তাৰপিছতে মই অলপ মানে যাওঁ কৰোঁ মানে খুৰীগৰাকীয়ে যিহেতু বমি কৰিয়েই দিলে। তাৰপিছতে আৰু এগৰাকীক সুধিলোঁ, বাইদেউ যিহেতু আমাৰ পেচেণ্টগৰাকীয়ে বমি কৰি দিলে, আকৌ কৰিব, কিবা ব্যৱস্থা আছে নেকি? পলিথিন দিয়া, এইখিনি ব্যৱস্থা তোমালোকে ইয়াত ক'ত পাবা? মোক তেনেকৈ ক'লে। তাৰপিছতে মই সুধিলোঁ যে বমিখিনি যিহেতু কৰি দিলে, এতিয়া বাৰু মই পেলাবৰ কাৰণে আপোনালোকৰ কিবা ফ'ৰ্থ গ্ৰেডৰ কোনোবা চাফ চিকুণতা কিবা তেনেকুৱা ব্যৱস্থা নাই বোলে, আমাৰ ওচৰতে আছে বোলে, তেওঁলোকক মাতি দিব লাগিব, মাতি দিলে বোলে তোমালোকে কিবা এটা দিব লাগিব, তেতিয়া সেইগৰাকীয়ে চাফা কৰি দিব। এয়া হৈছে আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাকৰ সা সুবিধা আচলতে। আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে স্লাইনটো দিবৰ কাৰণে মানে বেজীটো দিবৰ কাৰণে আমি আধা ঘণ্টাৰ ওপৰত মানে আমি অপেক্ষা কৰিবলগীয়া হৈছে। তেওঁলোকে আকৌ এগৰাকীয়ে ক'লে, আমাৰ বোলে এতিয়া চাহ খোৱা সময়, চাহ খাই লৈছোঁ, বেলেগ এগৰাকীক বিচৰা। তেওঁলোকৰ বোলে চাহ খোৱা সময় থাকে, আৰু সেই চাহ খোৱা সময়খিনিত বোলে তেওঁলোকে সেইখিনি কাম কৰিব নোৱাৰে, চাহখিনি খাইহে বোলে তেওঁলোকে বেজী দিব পাৰিব। তেনেহ'লে চাওকচোন। আৰু সেইকাৰণে মই কৈছোঁ যে কি নাৰ্ছ আৰু ডক্টৰৰ সেইটো নিচা হ'লেহে হ'ব। আমি ৰোগীসকলে চিকিৎসা পাম। পেছাৰ হিচাপে যদি লৈ থাকে, তেনেহ'লে আমাৰ যিজন হয়তো কেতিয়াবা চিকিৎসাৰ অভাৱত ৰোগী কেতিয়াবা মৃত্যু হ'বলগীয়া হৈছে, উন্নত চিকিৎসাৰ অভাৱত, যিটো সময়ত নাপায়, সময়ত যিটো পাব লাগে সেইটো নাপায়। যদিহে সেইখিনি মানসিকতা নাথাকে, তেনেহ'লে তেওঁলোকে তেনেকুৱা কৰ্মৰতৰ পৰা বিৰত থকা ভাল। কাৰণ তেওঁৰ ঠাইত বেলেগ এগৰাকী জইন কৰিব পাৰিব। কিজানি সেই যিগৰাকী তেনেকুৱা এটা নিচা আছে, সেই নিচা থকা ব্যক্তিগৰাকী কিজানি সেই তেনেকুৱা এগৰাকীৰ নাৰ্ছৰ ৰূপত থকা বা ডক্টৰৰ ৰূপত থকা দানৱৰ, মই সকলোকে কোৱা নাই দেই, মই নাৰ্ছ আৰু ডক্টৰ যে সকলোবোৰ দানৱেই হ'ব সেইটো কোৱা নাই, কিন্তু কিছুমান নাৰ্ছ ডক্টৰ আছে এনেকুৱা, তেওঁলোকে কেৱল পেছাৰ ওপৰত কাম কৰে, নিচাৰ ওপৰত নকৰে। মই তেওঁলোকৰ কথা কৈছোঁ। সকলোৱে যিহেতু মানসিকতা একেই নহয়, মই আকৌ এবাৰ কৈছোঁ, মই সকলো ডক্টৰ নাৰ্ছকে বেয়া বুলি ক'বলৈ বিচৰা নাই। তাৰ ভিতৰতে বহুত ভাল নাৰ্ছ আৰু ডক্টৰ আছে, আৰু সকলৰ মানে সেইটো পেছা হিচাপে লৈছে, মই তেওঁলোকৰ কথা ক'বলৈ লৈছোঁ। তেওঁলোকে ত্যাগ কৰক সেই পথটোৰ পৰা, বেলেগ এগৰাকী সেই ঠাইত বা বেলেগ এজন সেই ঠাইত গৈ পেলাই কৰ্ম কৰিব, আৰু আমাৰ দৰে ৰোগীসকলক নিশ্চয় ভাল ব্যৱহাৰ কৰি ভাল চিকিৎসা কৰি পঠিয়াব পাৰিব।